অন্তৰ নাজি তৰা পীড়িতি কিনো গুণ নাজি তৰা পীড়িতি কেঁচা গুণ নাজি তৰা তোৰে বেজাৰত হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল বিকিবি অসমলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ শিখাত উন্নয়নশীল যুৱ সমাজৰ উদ্যোগত শিলবাসী ৰাইজৰ সহযোগত ভোগালী বিহু উদযাপন কৰিছে। তালৈ আজি আহিছোঁ আৰু তাৰো মই এটা কৰ্মকৰ্তা হয়। সকলোকে মোৰ ফালৰ পৰা আৰু শিখাত উন্নয়নশীল যুৱ সমাজৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া আছোঁ মই শিলঘাট সমাগমৰ ওচৰত এতিয়া জ্বলি আছে সকলোৱে মানুহক জানিব বিচাৰিম এতিয়া কিহৰ শিলঘাট উন্নয়নশীল যুৱ সমাজ বছৰ ইয়াত প্ৰথম ভাল লাগিছে নাখন দেখাই আছোঁ মই আমাৰ যোন মেজি আছে মেজিত দেখাই আছোঁ ৰাতিপুৱা মৰ্ণিং যোন ভ্লগিং হ'ব বুলিখন দেখাই আছোঁ। এতিয়া কমেণ্টটো কৰি দিব আৰু ঠিক বাইদেউ এই তেওঁ ভ্লগিং কৰে দেই ভ্লগিং কৰে তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁ ভ্লগিং আমাৰ নিচিনা ভ্লগিং কৰে ইউটিউবৰ হয়। কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে। প্ৰত্যেক বছৰেতো পাতেই শিলঘাট উন্নয়নশীল যুৱ সমাজে পাতিছে। আপোনালোকক কৈছোঁৱেই ইয়াৰ সভাপতি সমৰেন্দ্ৰ হাজৰিকা আৰু সম্পাদক হৈছে আদিত্য ধৰ। সঁচাই আমাৰ টাইটেনিকৰ নিচিনা বনাইছে ভেলাঘৰটো। আপোনালোকে চাব মোৰো চাব মোৰ ইউটিউবটো চাব মোৰ ইউটিউবটো চাব কোনে বনাইছে ইয়াত পিছফালে আছে মোৰ চিদাহঁতৰ আইডিয়া সমৰেন্দ্ৰহঁতৰ আইডিয়া। ঠিক আছে। নাটকত অংশগ্ৰহণ কৰিছিলে মোৰ বন্ধু নিৰঞ্জন হাজাৰীয়ে। আমি বহু আনন্দৰ মাজৰে আমি বিভিন্ন মঞ্চত আমি নাটক প্ৰদৰ্শন কৰিছিলোঁ আৰু কৌতুক অভিনেতা হিচাপে সদায় আমাৰ মাজত আছিল যোগেশ্বৰ শৰ্মাদেৱ। তেখেতো আজি আমাৰ মাজত নাই, তেখেতৰ প্ৰস্থান্তৰ কামনা কৰিছোঁ। কলিয়াবৰ আৰু কৃষিযোগী ভাপ্ত বিষয়া ৰাজীৱ ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ মাজত আগভাগ ল'বৰ কাৰণে। য'তেই আছোঁ ত'তেই সেই সমাজখনৰ লগত মিলি সদায় বিহু উৎসৱ যিকোনো পাতি আহিছোঁ আৰু খুব ভাল লাগে। আজি শিলঘাট উন্নয়নশীল যুৱ সংঘই মাতি আনি এখন ফুলাম বিহুৱানেৰে মোক যি আদৰণি জনালে ইয়াত মোৰ খুব আপোনত্ব আহে। মোৰ বৰ্তা হয় দেউতাতকৈ ডাঙৰ একচুৱেলি দেউতা নাই আজি মোৰ ওচৰত আৰু দেউতাৰ নিচিনাই মই ভাবোঁ বৰ্তাটো দেউতাটো হ'ব আৰু বৰ্তাৰ সন্মুখত আজি প্ৰগ্ৰেমটো ভোগালী বিহুৰ যোনটো প্ৰগ্ৰেম হৈছে বৰ্তাৰ ঘৰ আগফালে হৈছে। আৰু ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা অনুভৱ আপোনাৰ প্ৰগ্ৰেমটোৰ বিষয়ে। অসমীয়াৰ যি বাপতি সাহোন যিকোনো বিহুৱে শিলঘাট অনুষ্ঠানত শিলঘাট অঞ্চলত পাতি অহা হৈছে। গতিকে আজি কেইবছৰমানৰ আগৰ পৰা ভোগালী বিহুৰ উদ্যোগটো শিলঘাট উন্নয়নশীল যুৱ সমাজে লৈছে। এইটো প্ৰশংসনীয় কথা, কাৰণ বৰ্তমান নৱপ্ৰজন্মই কৃষ্টি সংস্কৃতি ধৰি ৰাখিব বিচৰা নাই বহু জেগাত, কিন্তু আমাৰ উন্নয়নশীল যুৱ সমাজে বিগত বৰ্ষৰ পৰা বৰ উলহ মালহেৰে ঐক্যৰ মাজত ঐক্য হৈ আজি প্ৰথম দিনা উৰুকাৰ দিনা সদায় একেবাৰে নীতি নিয়মৰ মাজেৰে ভেলাঘৰ লয়, মানে হাৰ্লি ঘৰ প্ৰৱেশ কৰে। তাৰপিছতে এই জুইৰ কাষত বহি জুইৰ আমেজ লৈ সকলোৱে আমি নিজৰ নিজৰ মনৰ যেনেধৰণে ধেমালি কৰিব পাৰোঁ তেনেধৰণে ধেমালি কৰোঁ। আৰু ইয়াৰ পিছদিনাখন আমি মেজি পুৰি আৰু সেইদিনাই আমি একেলগে সকলোৱে ডেকা বুঢ়া আমি সকলো মিলি একেলগে জলপান খাওঁ আৰু কনিষ্ঠসকলে উন্নয়নশীল যুৱ সমাজৰ ল'ৰাসকলে বয়সস্থসকলক সন্মান জনায়। ই এক বৰ শুভ লক্ষণ। গতিকে অসমীয়া জাতিলৈ যদি এনেকৈ নৱপ্ৰজন্ম এনেধৰণে আকৰ্ষিত হয়, নিশ্চয় অসমীয়া কলা সংস্কৃতি কোনেও উৰুৱাই নিব নোৱাৰে। ই আমাৰ মাজত সদায় আজীৱন চন্দ্ৰ সূৰ্য জীয়াই থকালৈকে এই অসমীয়া কলা কৃষ্টি বিশ্বত দৰবাৰ। আৰু ময়ো এটি গীত আগবঢ়ালোঁ ভোগালী বিহু উপলক্ষে শিলঘাট উন্নয়নশীল যুৱ সমাজলৈ। মই উপস্থিত আছোঁ এতিয়া শিলঘাট উন্নয়নশীল যুৱ সমাজৰ সভাপতি মোৰ বন্ধু হয় আৰু তেওঁতো পৰিচিত মোৰ এটা ব্লগত গম পাইছে তেওঁ অসম গাঁওবুঢ়া সন্থাৰ তেওঁ ছেক্ৰেটাৰী হয়
ছেক্ৰেটাৰী হয় আৰু তেওঁৰ পৰা জানিব বিচাৰিম আজি কিমান প্ৰগ্ৰেমটো কেনেকুৱা চলিলে যোৱাকালিৰ পৰা প্ৰগ্ৰেম চলি আছে আজিৰ পৰা কিছু পৰা জানিব বিচাৰিম মানে কেনেকুৱা লাগিলে প্ৰগ্ৰেমটো মানে পোনপ্ৰথমে আমি শিলঘাট উন্নয়নশীল যুৱ সমাজৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ উলগ যাচন জনালোঁ আৰু বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আমি স্থানীয় শিলঘাটতেই আমি ভোগালী বিহু উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেইমৰ্মে আমাৰ যোৱাকালিৰ পৰা আমাৰ কাৰ্যসূচী চলি আহিছে আৰু আজি আমি সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে এতিয়া আমাৰ জলপান গ্ৰহণ আমি সমূহীয়াভাৱে গোটেই শিলঘাটৰ ৰাইজ একত্ৰিত হৈছোঁ আৰু ইয়াতে সমূহ ৰাইজে একেলগত জলপান গ্ৰহণ কৰিব আৰু তাৰপিছতে আমাৰ খেল ধেমালি প্ৰতিযোগিতা আছে আৰু আমাৰ এইখিনি আৰু খুব ভাল এটা অনুভৱ হৈছে আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা পাইছোঁ খুব সুন্দৰ এটা অনুষ্ঠান ভাল লাগিছে যুৱ সমাজৰ ফালৰ পৰা এতিয়া ৰাতিপুৱা আজি মৰ্ণিং প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে আহি পেলাই চলি আছে ৰাইজ আছে নামঘৰত গোটেইখিনি প্ৰগ্ৰেম দেখুৱাই আছোঁ বাৰু যিহেতু কালি দেখুৱাইছোঁ প্ৰগ্ৰেমটো কালিৰ প্ৰগ্ৰেমটোৰ পিছত আজি মৰ্ণিং ভেলাঘৰত আহিছোঁ এতিয়া ভেলাঘৰত দেখুৱাই আছোঁ এতিয়া সকলোৱে চাই লওক শিলঘাটবাসী ৰাইজ আছে এতিয়া কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তা লগত আছে এতিয়া শিলঘাট উন্নয়নশীল যুৱ সমাজৰ সম্পাদকৰ পৰাও আমি মতামত জানিব বিচাৰিম যে কেনেকুৱা প্ৰগ্ৰেমটো কি ধৰণে চলিছে পোনপ্ৰথমে শিলঘাট উন্নয়নশীল যুৱ সমাজৰ দৰে এটা অনুষ্ঠানৰ সম্পাদক হ'বলৈ পাই মই বহু গৌৰৱান্বিত হৈছোঁ আমি বহু কষ্টৰে আৰু বহু যত্নৰে এই বিহু ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ আৰু কিছু সফলো হৈছোঁ এতিয়া আমি সমূহীয়াভাৱে জা জলপান গ্ৰহণ কৰিম প্ৰসাদ এতিয়ালৈকে গ্ৰহণ কৰা হৈছেই আৰু এনেদৰেই আমি বিহু ভাগ আয়োজন কৰি সুন্দৰকৈ সমাজৰ লগত মিলি বিহুখন আগবাঢ়ি সমাজখনক আগবঢ়াই ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু এইখিনিতেই মই ক'ব বিচাৰিছোঁ সমূহ ৰাইজক মোৰ ফালৰ পৰা ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ মই দেখাব গৈ আছোঁ এতিয়া নৰালি এখন শৰাই বনাইছে এইখন শৰাই দেখাই দিছোঁ আৰু শৰাই বনোৱা মানুহজনৰ লগত কথা পাতিম এতিয়া কেনেকৈ কিমান টাইম লাগিছে আপোনাৰ কিমান দিন টাইম লাগিছে বনাওঁতে শৰাইখন দুদিন লাগিছে যিখিনি কাম কৰিছে এতিয়া আপুনি কেনেকৈ পাইছে খুব সুন্দৰভাৱে ল'ৰাবিলাকে আয়োজন কৰিছে আমি তেখেতসকলক দেখুৱাই দিছোঁ পথ প্ৰদৰ্শন কৰি দিছোঁ তেখেতসকলে সুন্দৰভাৱে আগুৱাই গৈছে আৰু অতি পৰিপাটিভাৱে এই অনুষ্ঠানভাগ আয়োজন কৰিছে ভোগালী মেজিৰ পৰা আদি কৰি ভেলাঘৰৰ প্ৰসাদ লোৱালৈকে সকলোতে সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে আৰু লগতে পতাকা উত্তোলন কৰিছে আমাৰ শিলঘাটবাসী ৰাইজ আছে কুমাৰ গাঁওবাসী ৰাইজ আছে ইয়াত পাঠ হৈছে আমি নাম প্ৰসংগ কৰিছোঁ তাৰ মাজেৰে আমি ভোগালী উদযাপন কৰিছোঁ সুন্দৰভাৱে উন্নয়নশীল যুৱ সমাজৰ এই ল'ৰাসকলক লগত লৈ পেলাই সুন্দৰভাৱে কৰিছোঁ আৰু ভাল লাগিছে প্ৰগ্ৰেমটো কেনেকুৱা আছে আপুনিতো তাত আগভাগ লৈছে আপুনি আমাৰ হয় কেনেকুৱা প্ৰগ্ৰেম হৈছে সুন্দৰ প্ৰগ্ৰেম যিটো কালি আমি আয়োজন কৰিলোঁ আপোনাৰ অন্তৰংগ আলাপৰ যিটো অনুষ্ঠান সেইটো সকলোৱে উপভোগ কৰিছে আৰু সকলোৱে এনজয় কৰিছে ইয়াত ভাল লাগিছে সকলোৱে আৰু আমাৰ অচি কলিয়াবৰ আছিলে তেখেতো আহি পেলাই কবিতা এটি পাঠ কৰিলে তেখেত আহিল সকলো মিলি পেলাই যে এই যে ভোগালী আমি একতাৰে সকলো আমি পালন কৰিছোঁ তাকে ভাল লাগিলে সুন্দৰ হৈছে আৰু সকলোকে মই ভোগালী বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই মেজিৰ জুইৰে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়া কোনোবা ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই Hare